সকলোকে নমস্কাৰ। বহুদিন বিভিন্ন অসুবিধাৰ কাৰণে আপোনালোকৰ মাজলৈ কোনো ধৰণৰ ভিডিঅ' মই দিব পৰা নাছিলোঁ আৰু আজি যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ, আজি ঘৰতে সৰুকৈ এভাগ শিৱ পূজাৰ আয়োজন কৰিছোঁ আৰু মহাদেৱৰ শ্ৰীচৰণত সেৱা জনাই পুনৰ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। আশা কৰিম আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব। গতিকে আজি ঘৰতে খুব সৰুকৈ অনুষ্টুপীয়াকৈ মহাদেৱৰ পূজা এভাগ আৰম্ভ কৰিছোঁ আৰু ইয়াৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইতিমধ্যে প্ৰায়খিনি বজাৰ হৈ আছে ঘৰত আৰু এতিয়া কিছু ফল মূলো বজাৰ কৰিবৰ কাৰণে মই বজাৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোককো দেখাম আৰু আশা কৰিম পুনৰবাৰ আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু আজি এই পূজাভাগৰ সম্পূৰ্ণ দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই যাব। আৰু আকৌ কৈছোঁ যে পুনৰ আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ। বহুত কিছু অসুবিধাৰ কাৰণে ভিডিঅ'বোৰ মই দিব পৰা নাছিলোঁ, ভিডিঅ' কৰিবই পৰা নাছিলোঁ, যিহেতু মোৰ নিজৰে কিছু অসুবিধা হৈ আছিলে। গতিকে আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰি আজি পুনৰ আৰম্ভ কৰিছোঁ মহাদেৱৰ শ্ৰীচৰণত সেৱা জনাই। টাউন আহি পালোহি আৰু অলপ ফল মূলো বজাৰ কৰিবৰ কাৰণে আহি আছোঁ এতিয়া। গতিকে বলক কি কি লওঁ আপোনালোকক দেখাম। আৰু যিহেতু বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ, কিছু অসুবিধা হয়তো আপোনালোকেও পাব পাৰে বা আপোনালোকে আশা কৰা ধৰণে হয়তো ভিডিঅ'টো মই দিব নোৱাৰিবও পাৰোঁ। গতিকে তথাপিও চেষ্টা কৰিছোঁ মহাদেৱৰ শ্ৰীচৰণত সেৱা কৰি। গতিকে বলক ফল মূলৰ দোকানলৈ গৈ আছোঁ আৰু কিছু ফল মূল কিনি লওঁ। ফল মূলৰ দোকান আহি পালোঁ আৰু আম ল'লোঁ, কল ল'লোঁ। দাদা আনাৰস কেনেকৈ? আনাৰসৰ 100 টকা। অৱশ্যে ঘৰত আছেই অলপ, তথাপিও চাওঁ কি লওঁ আৰু কি কি বজাৰ কৰোঁ আপোনালোকক দেখাই গৈ আছোঁ। যিহেতু আজি মহাদেৱৰ নামত সৰুকৈ এভাগ পূজা আয়োজন কৰিছোঁ, গতিকে যিখিনি লাগতিয়াল বস্তু সেইখিনি বজাৰ কৰিবই লাগিব। বজাৰখিনি বাৰু কৰি আছোঁ, গতিকে চাই যাওক, আপোনালোকক দেখাই গৈ আছোঁ। কল ল'লোঁ, আনাৰস ল'লোঁ আৰু আপোনাৰ আম লৈ ল'লোঁ। আৰু বলকচোন আৰু কি চাওঁ, অলপ মিঠাই ল'ব লাগিব। গতিকে এতিয়া অলপ মিঠাই দোকানলৈ গৈছোঁ আৰু ইয়াৰ পৰাই অলপ মিঠাই ল'লোঁ, অলপ বুনিয়া ভুজিয়া লৈ ল'লোঁ। গতিকে প্ৰায়কেইটা বজাৰ হৈ গৈছে আৰু চাওঁ। আৰু এটা বস্তু মনত পৰিছে, আৰু এটা বস্তু মই ল'ব লগা আছে। গতিকে বলক এতিয়া সেইখন দোকানলৈ যাওঁ আৰু সেই বস্তুটো ল'ম আৰু ইয়াৰ পৰা পোনে পোনে ঘৰলৈ যাম আৰু চাই থাকিব। আজি আপোনালোকক দেখাই গৈ আছোঁ শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু বহুদিন বিৰতিৰ পিছত পুনৰ আপোনালোকৰ আশীষ বিচাৰি, আপোনালোকৰ মৰম চেনেহ বিচাৰি আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিম আপোনালোকে মোক সহায় সহযোগিতা কৰি যাব। গতিকে খুব সৰুকৈ সাধাৰণভাৱে আজি যিহেতু এটা পূজা আয়োজন কৰিছোঁ মহাদেৱৰ শ্ৰীচৰণত সেৱা কৰি, গতিকে ইয়াৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰি গৈ আছোঁ। মিঠাই অলপ লৈ ল'লোঁ আৰু এতিয়া বলক আৰু এটা বস্তু ল'ব লগা আছে, সেইটো ল'ম। মই যে কৈছিলোঁ পাহৰি গৈছিলোঁ বস্তুটো, এইটো হৈছে আপোনাৰ মাটি চাকি। গতিকে ইয়াৰ পৰা এখন যিহেতু মৃৎশিল্পৰ দোকান হয়, গতিকে ইয়াৰ পৰা মাটি চাকি ল'ম, ধূনা-মলা ল'ম। আৰু যিহেতু আজি শিৱ পূজা, গতিকে পূজাৰীয়ে কৈছে যে ভাঙৰ চিলিম লাগিব, গতিকে ভাঙৰ চিলিমো ল'ম আৰু আপোনালোকক দেখাইছোঁ, চাই যাওক। দাদা বস্তুবিলাক সস্তাত পামনে আপোনাৰ তাত? পাম, চাওক। গতিকে মাটিৰ চাকি কেইটামান লৈ লওঁ আৰু এটা ধূনা-মলা এটা লৈ ল'ম আৰু ভাঙৰ চিলিমো লৈ যাম। আৰু এনেকৈ আজি আপোনালোকক দেখাই থাকিম পূজাৰ সমস্ত দিনটো আজি কেনেধৰণে পাৰ কৰোঁ আপোনালোকক দেখাই গৈছোঁ আৰু আপোনালোকে চাই যাব। আশা কৰিম আপোনালোকে মৰম চেনেহ দি যাব। আচলতে আজি ৰাতিপুৱাৰ পৰা পূজাৰ কামত ব্যস্ত হৈ থাকোঁতে তেনেকৈ একো খাবলৈ সময় পোৱা নাই আৰু যিহেতু আজি পূজা, গতিকে তেনেকুৱা কোনো ধৰণৰ গধুৰ আহাৰ গ্ৰহণ কৰা নাই। গতিকে টাউনত আছিলোঁ, বজাৰ কৰি আছিলোঁ আৰু অলপ ভোকো মানে অলপ পিয়াহো লাগিল, আচলতে ভোকো লাগিছিল। গতিকে এই দাদাৰ ওচৰলৈ আহিলোঁ আৰু তেখেতে খুব দাদা এইফালে চাব অলপ, তেখেতে খুব সুন্দৰকৈ মোক এগিলাচ ভীমকলৰ জুচ বনাই খোৱালে। বহুত বহুত ধন্যবাদ আৰু খুব ভাল লাগিল, তেখেতে খুব সুন্দৰকৈ কিন্তু বনাই মোক খোৱালে।
গতিকে ব'লক আজি দেখাই আছোঁ, যিহেতু পূজাৰ কামত ব্যস্ত হৈ আছোঁ আৰু সন্ধিয়ালৈ কি হ'ব কি নহ'ব গোটেইখিনি আপোনালোকক এনেদৰে দেখাই যাম। দাদা ধন্যবাদ। হয়। Eto panjang nama eto odhong nama eto asam yang nama punasam yang nama Om Gang Ganesha nama Om Vishnu Surya Mastu Vishnu Surya Mastu Vishnu Surya Mastu Esa panamalana vidana mana champlane bukaya Om Gang Ganesha nama Zathau nama palapito panjang nama Surya punasam yang nama Om Gang Ganesha Jiwana dia saya toh panjang Om Vishnu Surya Mastu Bani Nugana Khanda Om Shri Vishnu Namo Om Vishnu Surya Mastu Mokha Purana Namlam Namana Chamani Bukaya Om Shri Vishnu Namo Om Vishnu Surya Mastu Sannamu Nigramani Pukaya Namana Chamani Bukaya Om Shri Vishnu Namo Om Shri Vishnu Namo Om Vishnu Surya Mastu Vishnu Surya Mastu Gandhavanu Pai Namo Pratsampradani Bhutaya Om Shri Vishnu Namo Zathau Namo Kalapi Zathau Namo Kalpita Eto Panjang Nugana Samya Buddha Samya Namo Om Linkatmaksa Dasivadevata Om Vishnu Surya Mastu Vishnu Surya Mastu Paisa Nabidyanamo Pratsampradani Bhutaya Om Linkatmaksa Dasivadevata Zathau Namo Kalpita Panjang Namo Odhong Namo Samyam Namo Buddha Samyam Namo Om Linkatmaksa Dasivadevata Om Vishnu Surya Mastu Vishnu Surya Mastu Bala Bala Nabidaya Namo Pratsampradani Om Sumayo Saha Hidam Sumayo Om Vishyaha Om Navasyaha Om Shat Saha Hidam Sa Om Shanti Om Shanti
Saharam Shivayoy, Om Shivayoy, 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 Saharam Shivayoy. Om Shivayoy, Saharam Shivayoy, Om Shivayoy, Saharam Shivayoy, Om Shivayoy, Saharam Shivayoy, Om Shivayoy, Saharam. তেনেদৰে আজি পূজাৰ কামখিনি চলি আছে গতিকে আপোনালোকক কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ তো হোমৰ ওচৰৰ পৰা উঠি আহিছোঁ যিহেতু এইখানে অলপ চকুত ধোঁৱা সোমাই গৈছে তো আপোনালোকে কেনে পায় নাজানো বহুত দিন ভিডিঅ' কৰা নাই গতিকে ভিডিঅ' কৰা যিটো গতানুগতিকতা সেইটো মোৰ অলপ হ্ৰাস পাই গৈছে গতিকে পুনৰ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' দিবৰ কাৰণে গতিকে আজি এনেধৰণে পূজা কামবোৰ চলি আছে গতিকে দেখাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ মহাদেৱ শিৱ শংকৰৰ পৰা আৰু আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিম গতিকে অনাগত দিনত আপোনালোকে মোক সহায় সহযোগিতা কৰি যাব বুলি আশা ৰাখিছোঁ গতিকে চেষ্টা কৰিম আপোনালোকক পুনৰ ভিডিঅ' দি যাবৰ কাৰণে যিহেতু আজি এটা ঘৰত মাংগলিক অনুষ্ঠানেৰে আৰম্ভ কৰিছোঁ গতিকে বিশেষ আপোনালোকক নতুনত্ব দি পেলাই একো দেখাব পৰা নাই গতিকে চেষ্টা কৰিম পৰৱৰ্তী সময়ত আকৌ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ কাৰণে দিবৰ কাৰণে গতিকে চাই থাকক দেখাই গৈ আছোঁ পূজাৰ আৰু পৰৱৰ্তী অংশবিলাক পূজা শেষ কৰি ভক্তসকলক প্ৰসাদ আৰু নিৰামিষ ভোজনেৰে আপ্যায়ন কৰিলোঁ যিহেতু বহুত দিন ভিডিঅ' কৰা নাই গতিকে আপোনালোকে কেনেকুৱা পাইছে নাজানো পুনৰ মহাদেৱৰ শ্ৰী চৰণত সেৱা জনাই আজি এই ভিডিঅ'টোৰে আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিছোঁ আশা কৰিম আপোনালোকে মোৰ ভুল ত্ৰুটিবোৰ সমালোচনামূলক দৃষ্টিৰে আঙুলিয়াই দিব আৰু পৰৱৰ্তী সময়ত ইয়াতকৈ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই যাম বুলি আশা কৰি পুনৰ আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ শুভৰাত্ৰি ধন্যবাদ।